Okay, then welcome back to my YouTube channel. So guys, স্বাগতম কৰিছো তোমাৰ অন্যতিকৈ নতুন YouTube ভিডিঅ' লৈ। তো guys আজি মানে আমাৰ ঘৰৰ একদম চাৰত পিকনিক এখন পাতিছো, মানে ডাঙৰ পিকনিক একদম 40 টা মান মানুহ আৰু এইফালে ক'ত লাচাই ঠাণ্ডা পিকনিকৰ মালিক একদম পইচাৰ বেগ চেক লৈছি পুৰা। এইফালে এইগিলা বস্তু ওই মোবাইলত নেট পিলে ভাই ৰটা কোন নাই আৰু এইফালে মোমন আছে আৰু আমাৰ জং আছে। এতিয়া আমি বজাৰ কৰিবলৈ যাব লাগে। বলক আমি মানে বস্তুবোৰ ঠেলাত বান্ধি দিলো। আপোনালোকে চাব পাৰে যে লৈ যাই আছে আমাৰ গণেশ বৰ্তাহঁতে তাতে। আৰু পিকনিকৰ জেগা মানে আমাৰ চাৰত মজাকৈ একদম খাম আৰু আপোনালোকে খাব পাৰিব যদি আহে। একদম মই যাই আছোঁ সেয়া মোৰ মানে আমাৰ বস্তুবোৰ লৈ গৈ আছে। আৰু এইখন হৈছে আমাৰ চাইন বৰ্ড, আপোনালোকে চাব পাৰে। বুঢ়া দলং চাই চিন্তি খোজ দিব চাব পাৰে। দলংখনটো একদম বুঢ়া, এইবিলাক একদম ভাঙা ফুটা। ইয়াতে যদি পৰি আপোনালোকে যদি এনেদৰে সোমাই যায় আৰু জীৱন নাবাচে মানে চাই লওক। মাজৰ বাঁহডালত খোজ দিব, যদি দৌৰি গৈ তলত পৰে তেতিয়া আপোনাৰ হাত ভৰি ভাঙিব পাৰে। হাত ভৰি ভাঙিলে চিধাই এই নম্বৰটিত কল কৰক। এয়া চাব পাৰে এম্বুলেঞ্চত কল কৰি দিব 108 হস্পিটেল। এখন এম্বুলেঞ্চত লৈ যায় আপোনালোকক হস্পিটেলত থৈ দিব। তো মানে এইটো মই এনেকৈ ফানীকৈ বনাই দিছোঁ আৰু কোনোবাই জানে চাই হাঁহি উঠে কিবা হয়। এতিয়া মোৰ লগত আছে মোমন আৰু এতিয়া আমি দুটাই গৈ আছোঁ পিকনিক প্লেচলৈকে। মানে কৰোণা আহিলেতো কৰোণা ছিজন, তো আকৌ ক'ৰবাত গ'লে আমাৰো গাত লাগি আহিব পাৰে। কিবা কাৰণত ভাত খাওঁতে যদি মাস্কখন খুলি দিওঁ মুখত সোমাই যাব। তো সেইকাৰণে আমি ঘৰৰ ইয়াতে পাতিলোঁ। আমাৰ বহুত কুৰ্মা আহিব, 40টা মানে কুৰ্মা হ'ব। তো বলকচোন গৈ কিনে চাওঁ কি কি কৰিছে আমাৰ মামাই ভোজ বনাব। এনেকুৱা জেগা এয়া মাছ মামাই ধুবৰ কাৰণে গৈছে। আৰু এইখিনি হৈছে আমাৰ চব্জি আৰু বাৰু লৈ আহি আছে ইয়াতে। এয়া চৌকা আপোনালোকে চাব পাৰে। আৰু এইখন হৈছে আমাৰ চাহখন। আৰু একদম ইয়াতে খালে আৰু মজা। আৰু আমাৰ পুখুৰীটো এইফালে আছে, কাষতে পানী আছে। আৰু আমাৰ ইয়াতে বহুত ফানি ফানি মানুহগিলা আহিছে। ৰ'দ কেনেকুৱা তামাম তামাম। হেলমেট নোহোৱাৰ কাৰণে গাড়ী চলাব দিয়া নাই। ডাঙৰ হেলমেট কিনি লৈছোঁ 1200 টকা দি। তাৰ হৈ লাগিছিল নেকি? অলপ বেছি ল'ব লাগিছিল। নাই 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 ভাগৰ লাগিছিল। ৰান্ধনি ক'ত ঐ? ৰান্ধনি গেৰ ৰান্ধনি এতিয়া মাছ আনবা গৈছে, মাছ ধুবা গৈছে। ভগৱান তুমি হেলমেট নিকিনিলি? মই চাইছোঁ কিয় লৈ আছোঁ যে সেইকাৰণে হে এইটোকে পিন্ধিলোঁ। এটা বহুত হেলমেট আছে। এই এটা মোক পিন্ধি দিচোন। মোক দে এটা মোক পিন্ধি দি। মোক এটা পিন্ধি দি। এটা হেলমেট ক'লা লাগব আমাক। আৰু এইটো ভাঙা যাব। মোক বহুত ভাল লাগছে, বহুত ভাল লাগছে। আৰু এইফালে এইবিলাক খুন্দি আছে। আৰু এই এইফালে আমাৰ চব্জি গুটি আছে। আৰু এইফালে আছে আমাৰ চুমবা। চুমবা কাম কৰিছা নে নাই? এইগিলা সকলো ছোৱালী মানুহৰ মাজত এইটো বুল্ডাৰা দেখিছা কিমান ভাল। আৰু এই এতিয়া আপোনালোকে চাব পাৰে হ'ল দে আৰু গণেশ মামা ভাত হ'ল নে? ভাত সেইবিলাক চাব পাৰে। আমি পিকনিকৰ কমলা আৰু বগৰী খাই আছোঁ। এইফালে এটা মোবাইল চাই আছে, এখন আহি পেলাই অলপ আগত মই বোলে আগতে বনাই পোৱা নাই, ক'ব নাজানো। এয়া মুনুবা এইটো ৰান্ধনীটোকে পাৰ। ৰান্ধনী বাপা উঠিব
আৰু এয়া চাব পাৰে বৰফি আৰু লাল চাহ খাই আছোঁ আমি এয়া জিলাপি আৰু এয়া জিলাপি আমাৰ জীৱন এনেকুৱা মানে আমি আৰু প্ৰথম আমি গৈ আছোঁ মানে ইয়াতে আমাৰ কাষতে এখন বাগান আছে তাতে গৈ আছোঁ বগৰী বাগান আছে তাতে গৈ আছোঁ তো তাতে হ'লেও যাওঁ সেয়া আপোনালোকে চাব পাৰে আগত আৰু ব'লক দ নাই আপোনালোকে চাগে ক'লা ক'লা দেখি আছে আমি এইবিলাক গোটেই এনেকৈ আৰু পিকনিক বনাই আছোঁ আৰু সিহঁত দুটা পানীত আছে পূৰা নদীত একদম এনজয় কৰি আছে এনজয় ফুল মেন তো আমি যাব লাগিব কেমেৰাটোতো আজি অনে কৰি থৈ দিম এতিয়া আপোনালোকে চাব পাৰে এইটো নদী আৰু আমাৰ লগত টিমটো দেখাই দিয়া সকলো টিমটো ৰনঞ্জয় এইবিলাক আছে আৰু এটা টিমৰ মেম্বাৰ এটা আছে এইটোও পাৰ কৰিম আমি আজি একদম পিকনিক খামহে নে কি কৰ ৰঞ্জিতা আহিছোঁ এতিয়া যামে ভয় ব'লা ব'লা পানী চাবা ভৰি তলত মোৰ ভৰি পানীৰ তলত সকলো আহি আছোঁ পিকনিক প্লেচ এইবিলাক চাব পাৰে আমি পানীৰ পৰা সম্পূৰ্ণ এৰিয়াটো এইবিলাক বালি হয় পানী নহয় এইবিলাক বালি হয় আমি এইবিলাক দুটা নদী পাৰ কৰি আহিলোঁ এতিয়ালৈকে আমাৰ ঘৰ ক'ৰবাত আছে ক'বই নোৱাৰোঁ আৰু এইবিলাক বাৰু এটাই নদী ইয়াতে কাছ নাখায় ইয়াতে কাছ নাখায় এয়া বালি ঘূৰাই কণী বাচি জানো এইবিলাক বালি ঘূৰা আৰু সিহঁত আছে আৰু এইখিনি আটাইতকৈ ভয় লগা জেগা মানুহ ধোৱা জেগা এইখিনি এইটো হৈছে মানুহ পৰি ফেলে ইয়াতে মানুহবোৰ বহে আৰু এইগিলা হৈছে একদম ডেঞ্জাৰ জেগা ইফালে নাচবি আৰু এয়া বগৰী গাছ এই মজাকে আছে এটা বগৰী আৰু এইগিলা খাৰা আপোনালোকে চাব পাৰে আৰু ইয়াৰ ওচৰতে বহুত বগৰী গাছ আছে এইখন মানে বগৰী বাগানে আৰু এইগিলা হৈছে বগৰী এনে খাব পাৰে আপোনালোকে আহিলে বিজিতেনে আৰু ইয়াতে মানে খোজ দিলে চাব পাৰে বালিটো উঠি আহে এনে পানীটো বহুত চাফা আৰু এইগিলা আপোনালোকে চাব পাৰে কিবাৰ হাৰা কিহৰ হাৰা আমি ক'ব নোৱাৰোঁ দুটা নদী পাৰ কৰি আহি পাই আমাৰ জেগা পাই গ'লোঁ তো এতিয়া জানো খানা আমি গৈ কিনে খাব লাগে অলপ ডেন্স মাৰিব নেকি ছোৱালীবিলাকে সেইবিলাক চাব লাগে আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব লাগে চাই থাকিবা ভিডিঅ'টো এইখন হৈছে শ্মশান আৰু এইখন হৈছে আমাৰ ঘৰ একদম ঘৰৰ পৰা পূৰা দেখা পায় আৰু তাৰে ওচৰতে পিকনিক হৈ আছে এইফালে আছে এইফালে আমি আহি পালোঁ এইফালে পূৰা একদম বাঁহৰ একদম জংঘল এনেকৈ ঘৰ যাব লাগিব এইখিনি ভিডিঅ' কৰি মানে আমাৰ বহুত কষ্ট হ'ল একদম সিফালে নদীত গ'লোঁ ক'ৰবাত গ'লোঁ দুটা নদী পাৰ হ'লোঁ তাৰপাছত আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব লাইকৰ টাৰ্গেট আছে 50টা লাইক একদম সহজ লাইক হয় আপোনালোকে কৰি দিব লাইক 50 আহি পালে আৰু এইটো আছে বহুত ডাঙৰ ইউটিউবাৰ মানুহ জিলাপি দিলোঁ আৰু এইফালে আছে পেহী এইফালে বা আছে এইফালে এইটো ৰুণু পেহী মাজনী পেহী আৰু এইটো বেবী বা আছে মুনুবা এইটো খন আৰু এইটো নিৰণ দাদা আজি মামাহঁতৰ ঘৰত আহিছিলোঁ আমাৰ ৰাজ আছে মোৰ লগত ৰাজৰ লগত মানে এনজয় কৰি খুব ভাল লাগিছে
ধুনীয়া লাগিছে ক্ৰিকেট মই অহাৰ কাৰণে ভাল পাইছা নেকি একদম বহুত ভাল পাইছোঁ ভাল পাইছা তুমি মৰম কৰা ন বহুত ভাল লাগিছে দেই আৰু এয়া চব খেলাত আছে আহি গে খেলা ড্ৰাইভাৰ বল লৈ গ'ল চুমুৰ কি ওজন আছে সেই নোৱাৰা ঠেলিব নোৱাৰা আৰু এইফালে আছে আমাৰ সাৰংগ দাদা আৰু এইফালে আৰু এটা দাদাই আছে আৰু এইফালে আছে আমাৰ পেহা আৰু এইফালে কিছু দাদা এখন বঢ়িয়া ফাৰ্ম আছে ছাগলী ফাৰ্মটোৰ বাদে আজি আমি গোটেইখিনি আমি একেলগ হৈছোঁ আমাৰ গোটেইখিনি যিখিনি আমাৰ ভাগিন সন্থা সেইখিনি আমি লগ হৈছোঁ বহুত দিনৰ মূৰত একেলগে সঁচাই খুব ভাল লাগিছে আৰু এইফালে আমাৰ গোটেইখিনি খাই আছে তো মই খাব লাগে ভাত দি দিলে তো আমি এতিয়া ভাত খাব লাগে মেইন বস্তু চলা খালে একদম চলি যাব আৰু এইফালে আছে এইবিলাক চলি পলি হাত চব আছে মাংস বাতি এনে দিলে আৰু সকলো গ্ৰুপটো এনেদৰে ৰাউণ্ড হৈ বহি লৈছে মাংসটো আহিব লগা আছে তাৰপাছত খাব লাগে বাপাই চবকে হাঁহি দিয়া তোমাৰ থালখন দেখাইছোঁ তুমি হাঁহি দিয়া ধুনীয়া হাৰাকেইডাল ৰাখি দিছোঁ বঢ়িয়া হাৰা মাষ্টৰ আমাৰ হেৰি ৰাজৰ আপত্তি দিছোঁ ধুনীয়া ৰাজৰ এডাল দেখিছোঁ ধুনীয়া আৰু এয়া এইফালে আমাৰ মাহঁতে ভাত খাই আছে আপোনালোকে চাব পাৰে এই হিৰক দাদাই চব খামাৰা হ'লনে আৰু এতিয়া মানে অলপমান বিহু ডেন্স চলি আছে মই আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে আগত চাব পাৰে এইবিলাক বিহু ডেন্স এইটা শুন শুন হাই বুলি কয় এইটা শুন আৰু ৰাতি হ'লে এতিয়ালৈকে বস্তু আনিবৰ এতিয়া সামৰি আছে আপোনালোকে চাব পাৰে আৰু তাত পেহঁতে জুই পুৱাই আছে তো এতিয়া আমাৰ পিকনিকটো শেষ হৈ গ'ল মই এতিয়া ঘৰলৈকে গৈ আছোঁ বাকী আৰু এইবিলাক বস্তু চস্তু সামৰিব আছে মাহঁতে সামৰি ল'ব এইটো আৰু মেনেজ কৰিব তো মই ঘৰত যাওঁ আমাৰ পিকনিকৰ লাষ্টত আমি ঠেলা আনি আছোঁ পিকনিকটো কিন্তু বঢ়িয়া আহি গ'ল তুমি আগৰ ফালে মাৰা আমি আৰু এয়া ঠেলা তো বুঢ়া দলং ফান পাই আছো